সালাম নমস্তে গুড মৰ্ণিং বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল চিলিণ্ডাৰ লিক হ'লে কি কৰিব লাগে চিলিণ্ডাৰ লিক কিয় হয় মানে চাওক বন্ধুসকল চিলিণ্ডাৰৰ সন্মুখৰ ভাগত এটা ৱাচাৰ লগোৱা থাকে সেই ৱাচাৰটো ফাটি গ'লে বা বেয়া হৈ গ'লে চিলিণ্ডাৰ লিক হয় সেয়েহে সেই চিলিণ্ডাৰটোত নতুন ৱাচাৰটো কেনেকৈ লগাব লাগে তাৰ এটা নতুন ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়াম সমান কৰি দি এনেকৈ হেৰি কৰি দিওঁ বুজি পাইছে না যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ